নমস্কাৰ সকলোকে স্বাগতম জনালো হায়াৰ সেকেন্ডাৰী এডমিশনৰ প্ৰসেছটো গভৰ্নমেণ্ট কলেজত আৰম্ভ হৈছে আজি ডেটৰ পৰা কিছুমান কলেজৰ নটিছ হয়তো আজি ভিতৰত আহিব বা কিছুমান কলেজৰ নটিছ দুই এদিনতে আহিব ডিপাৰ্টমেণ্ট অফ হায়াৰ এডুকেশ্যনে কলেজৰ সম্পূৰ্ণৰূপে অনলাইন প্ৰসেছত এডমিশনৰ কথা কৈছে গতিকে এতিয়া তোমালোকে সেই ক্ষেত্ৰত এডমিশন ল'ব পাৰা আৰু মই আজি তোমালোকৰ যেটো নটিছ দিছো এটো আছে গুৱাহাটী কমাৰ্চ কলেজ যিসকল ষ্টুডেণ্ট কমাৰ্চ ষ্ট্ৰীমত ল'ব বিচাৰিছা আৰু অসমৰ ভিতৰত আমি টপ কলেজ বুলি ক'ব লাগিব গুৱাহাটী কমাৰ্চ কলেজ কমাৰ্চৰ ক্ষেত্ৰত গতিকে যদি ইচ্ছা কৰা তোমালোকে এডমিশন ল'ব পাৰা তাৰ নটিফিকেশনটো দিছে সেই নটিফিকেশনটো অলপমান তোমালোকৰ আগলৈ লৈ আহিছো আজি ডেটৰ পৰা অৰ্থাৎ 4/8/2021 ৰ পৰা তেওঁলোকে অনলাইন এডমিশনৰ কাৰণে যেটো পোৰ্টেলটো তেওঁলোকৰ নটিছ তুমি এপ্লাই কৰিব পাৰিবা আৰু হাৰ্ড কপি কোনো নাথাকে অফিসত গভৰ্নমেণ্ট কলেজৰ অফিসৰ পৰা তোমালোকক কোনো হেৰি নিদিয়ে তোমালোকে অনলাইনে কৰিব লাগিব আৰু বিবিএ বা পিজিডিসিএ কোৰ্সটোৰ কথা বেলেগ সো মই মেইনলি হায়াৰ সেকেন্ডাৰী এডমিশনৰ বিষয়ে ক'ব আইছো আৰু ইয়াত কি কৈছে যে এসএস ফাৰ্ষ্ট ইয়েৰ কমাৰ্চ অনলি কমাৰ্চৰ এডমিশন হ'ব ইয়াত যেহেতু গুৱাহাটী কমাৰ্চ কলেজ হয় তো তোমাৰ সেবা হায়াৰ সেকেন্ডাৰী বোৰ্ড সিবিএসই আদাৰ বোৰ্ড যিকোনো বোৰ্ডৰ পৰা পাছ কৰা সকলে এপ্লাই কৰিব পৰা ক্লাছ 10 পাছড আউট সো 4/8/2021 ৰ পৰা আৰম্ভ হ'ব 18/8/2021 ভিতৰত তোমালোকে এপ্লাই কৰিব লাগিব সো যিসকলে ভাবিছা সোনকালে এপ্লাই কৰা জেনাৰেলি কি হয় কেতিয়াবা দুই এদিন এক্সটেন্ড কৰা যায় কিন্তু সেই কথাটো তোমালোকে চিন্তা নকৰিবা সদ্যহতে তোমালোকে এপ্লাই কৰা যিসকলে কৰিব বিচাৰা আৰু ইয়াত পিজি বিবিএন পিজিডিসি এমকমৰ বিষয় দিছে হেতু এক্সট্ৰা হয় সো এতিয়া প্ৰথম কথাটো হৈছে তোমালোকৰ হায়াৰ সেকেন্ডাৰী এডমিশনটো গভৰ্নমেণ্ট কলেজত সম্পূৰ্ণৰূপে তোমালোকৰ মেট্ৰিকৰ মাৰ্কছৰ ওপৰত বেছড কৰি হ'ব admission will be strictly on the basis as per the government rules and reservation rules hetu tumar government jikhini rule dise recently tumar eta portal open korise hetu bikhoy moi kom aji jodi samoy pao pisbela loi so সেই karone tumaloke apply koribo pora etia commerce college or khetrot admission will be as per the guidelines followed director of higher education jikhini dise and dates kisman dia said all dates are subject to change ketiaba change hoy to eta date kintu ajir pra portal to khul khabo আৰু যিসকলে ভাবিছা তোমালোকে এপ্লাই কৰিব পৰা এনেকে তোমাৰ বেলেগ কলেজ কটন কলেজ হক বা আৰু বহুত গভৰ্নমেণ্ট কলেজও ওলাব সেই কাৰণে তোমালোকে হিনি এপ্লাই কৰা আৰু এখিতে কথা যিসকল ষ্টুডেণ্টৰ পিআৰসি নাই তেওঁলোকে খুব সোনকালে পিআৰসি খন উলিয়াই লোৱা আৰু যদি তোমাৰ পাৰ্টিকুলাৰ কাষ্টত আছা তুমি ওবিসি এসটি এনেকুৱা তোমাৰ কিবা কাষ্ট হয়তে কাষ্ট সাৰ্টিফিকেট খন ওলাবা কাৰণ গভৰ্নমেণ্ট কলেজ এডমিশনৰ কাৰণে পিআৰসি টো তোমাৰ মেন্ডেটৰি বুলি ক'ব পাৰা আৰু কাষ্ট অতি ইম্পৰ্টেন্ট হয় কাৰণ ৰিজাৰ্ভেশনত যদি তুমি এডমিশন পোৱা তেতিয়া তোমাৰ কাষ্টৰ সাৰ্টিফিকেট খন প্ৰয়োজন হ'ব গতিকে হেতুৱে কথা সকলো এপ্লাই কৰা থ্যাংক ইউ